নাপাব কাৰণ মই বহু দিনৰ পৰা ব্লগ বনাব পৰা নাছিলোঁ ইয়াৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা খুজিলোঁ কাৰণ মই ডাঙৰ এটা অসুবিধাত আছিলোঁ ইয়াৰ কাৰণে মই ইমান দিন ব্লগ বনাব পৰা নাছিলোঁ আৰু এতিয়া মই ব্লগ বনাই থাকিম আপোনালোকে চাই থাকিব জমনি ফানি আৰু মিক্সাৰ হাঁহি ধেমালি ভাল বেয়া দি থাকিব চাই থাকিব আপোনালোকে আৰু আপোনালোকৰ মৰম চেনেহ অলপ চলপ মোকো দি থাকিব তেনেহ'লে ধন্যবাদ জয় হিন্দ টাটা বাই বাই